হেল্ল' ফ্ৰেণ্ডছ, আজি সকলোকে মানস ৰাজ চেনেললৈ মই স্বাগতম জনাইছোঁ। সকলো ধৰণৰ শিক্ষামূলক বা বাতৰি তথা শিক্ষাৰ লগত জড়িত বিভিন্ন বিষয় জানিবলৈ আপোনালোকে মোৰ এই ইউটিউব চেনেলটো চাব পাৰে। মই এই ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব। চ' বেছি দেৰি নকৰোঁ, আজিৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকক দিবলৈ ওলাইছোঁ। এই বাতৰিটো হৈছে বাতৰি মানে এটা প্ৰস্তাৱ, আৰু এই বাতৰিটো আহিছে শিক্ষা বিভাগ, প্ৰাথমিক আৰু মাধ্যমিক অসম চৰকাৰৰ তৰফৰ পৰা, আৰু এইটো এটা প্ৰস্তাৱ। চ' আপোনালোকে নিজেই চাই লওক কি যে এটা প্ৰস্তাৱ দিছে আয়ুক্ত সচিব শ্ৰীযুত প্ৰীতম শইকীয়াদেৱে, আৰু সেইটো চাওক। ৰাজ্যলৈ আবেদন। সাম্প্ৰতিক কৰোনা ভাইৰাছৰ সংক্ৰমণে মহামাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে। বৰ্তমানৰ এই জটিল পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণত আহি পৰা বাধাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ শিক্ষা বিভাগে চলিত 2020 শিক্ষাবৰ্ষৰ কাল ডিচেম্বৰৰ পৰিৱৰ্তে 2021 চনৰ মাৰ্চ মাহলৈ বৃদ্ধিকৰণৰ প্ৰস্তাৱ বিবেচনা কৰিছে, যাতে 2020 শৈক্ষিক বৰ্ষৰ ক্ষতিপূৰণ কৰিব পৰা যায়। নিশ্চয়কৈ এইটো এটা ভাল খবৰ। সমান্তৰালভাৱে পৰৱৰ্তী বছৰসমূহৰ শিক্ষাবৰ্ষও 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰিবলৈ বিবেচনা কৰা হৈছে। শিক্ষাবৰ্ষ বৃদ্ধিকৰণ আৰু পৰিৱৰ্তনৰ বাবে শিক্ষা বিভাগে বিবেচনা কৰা এই প্ৰস্তাৱৰ প্ৰতি আপোনালোকৰ মতামত তথা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰা হৈছে। চ' আপোনালোকে গম পালে যে এই আবেদনখনৰ জৰিয়তে, এই প্ৰস্তাৱটোৰ জৰিয়তে আপোনালোকৰ যি পৰামৰ্শ আছে এই বিষয়ে, সেই সম্পৰ্কে আপোনালোকে তেওঁলোকক অৱগত কৰিবলৈ দিছে, আৰু আপোনালোকে আপোনালোকৰ মতামত ক'ত জনাব এই সম্পৰ্কেও এটা বাতৰি দিছে। আপোনালোকৰ মতামত সেৱা কাৰ্যালয়ৰ ৱেবছাইট http://sevaonline.org.ত অহা 15 দিনৰ ভিতৰত প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হ'ল। চ' আপোনালোকে গম পালে যে আপোনালোকৰ মতামত আপোনালোকে এই যি সেৱাৰ আমাৰ ৱেবছাইট আছে sevaonline.org.in অহা 15 দিনৰ ভিতৰত আপোনালোকে নিজৰ মতামত প্ৰদান কৰিব পাৰিব। আৰু এই বাতৰিটো বেছি দিন হোৱা নাই, নিশ্চিতভাৱে এতিয়াও আপোনালোকৰ সময় আছে, আপোনালোকে নিজৰ মতামতখিনি দাঙি ধৰিব পাৰে। চ' থেংক ইউ। আজিলৈ এই বাতৰিটো ইমানখিনি। চ' যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে বা মোৰ এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰে, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই নিজৰ নিজৰ মতামত যি আছে এই সম্পৰ্কে তেওঁলোকে যাতে চৰকাৰক তথা শিক্ষা বিভাগক জনাব পাৰে। চ' থেংক ইউ।